এইযোৰ লওক। মই কি কৰিম? কি কৰিম? পিন্ধক। কিয় ছাৰ? কি কিয়? ইউনিফৰ্ম মানুহে কিয় পিন্ধে নাজানে? অকণমান মুখখন বন্ধকে থোৱা দেই। আপুনি মনে থাকক। পিন্ধক এইযোৰ। চকু মুদক। কিয়? টাৱেল চাৱেল নাই, এনেকেই পিন্ধিব এ লাগিব। প্ৰভু, আনি দিম। ছাৰ, আপুনি মণিৰ আগত মোক এনেকৈ অপমান নকৰাহেঁতেনো হ'লহেঁতেন দিয়ক। কি হ'ল? আনিছনে? আনি নিছো। এটা ব্যক্তি আৰু কেৰাহী নাই নাই এটাও নাই নে চবাৰে? নাই বুলি কোৱা নাই জানো? আচ্ছা কি হ'লে? এখনো নাই নে চবাৰে? নাই বুলি কোৱা নাই জানো বাৰু? পিছে বেয়া কথা। কি বেয়া কথা? এই যে একোটা বস্তু দোকানত আছে অ'। আছে ঘৰত তলা আছে। ঘৰত এটা তলা আছে, সেইটো আকৌ মাৰি থোৱা আছে নহয়। এই আপুনি তলা মাৰিব লাগিছে ক'ত? আপুনি মাৰি থৈছে ক'ত? ক'ত মাৰিব লাগিছে? ঘৰত তেনে মানুহটো আছে, ঘৰখন খোলা ৰাখিব লাগিছে। দোকানত বস্তু না, দোকানত তলা লগাই দিয়ক। সেইটো ঐ, পুৱাই দোকানখন খুলিবলৈ আহিছো, মাথাটো নষ্ট কৰি নল'বা দেই। মাথা বেয়া হৈ যায় ন? লগ পাম, যোৱা। লগ পাম। এনেকে বহি থাকিব নালাগে, বলক। ক'লে কি ক'লে? খানালে আকৌ। তুমি অকণ মনে থাকা। আপুনি মনে থাকক। বলক। মই ছাৰ নেযাওঁ নেকি? কি হ'ল? মোৰ থানাখন কি হ'ব? বহুত হৈ গ'ল অসভ্যালি। বলক চিধা। দিয়া, যোৱা, ভাতকেইটা বহাগে, যোৱা। মই ভাতেই ৰন্ধা নাই। আমি অকণ বহিম, যোৱা, পটকে বনাই দিয়াগে। নেলাগে, আজি ভাত নোখোৱাকে গ'লে নমৰে। যাওকচোন। ঠিকে কৈছে বৌয়ে। আজি ভাত নোখোৱাকৈ গ'লে নমৰে। বলক, আহক। মই ৰাতি নাহিম চাগে ঘৰলে। নাহিলেও নেলাগে, যাওক। নাহিব নেকি বাৰু? লওক, ফাইল চাইল চব লওক। বলক। ক'লে যাম? থানালে বলক। ক'লে যায় থা? কেকেৰ ফালন ছিজন 2। আপুনি অকলে নে লগত ময়ো আছো থা? মোৰ ভালকে মনত নাই দেই, আঁঠুকাঢ়ি থাকচোন। কি হৈছে? বলক ছাৰ। কথাটো কৈছে ভাগ্যহে আজি পাইছিলো। নাই, মোৰ কোনো মুখ নাই, মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই, মোৰ কাৰো লগত ৰিলেশ্যন নাই। মই আজি মুক্ত, মই আজি কাঞ্চন চাগে, মই আজি ব্ৰহ্মকুমাৰ নিজৰ বুলি। এই তই লাগিলে ব্ৰহ্মকুমাৰ হও বা কিশোৰ কুমাৰ, মোৰ আগত কেলে এইবোৰ শুনাই আছ? তুমি ব্ৰহ্মকুমাৰ কিশোৰ কুমাৰৰ লগত তুলনা কষ্টুমত মিলাম, নেক্সট টাইম যাতে মোৰ আগত এইবোৰ নুশুনাও তই। চোৱা দেই, মই ব্ৰহ্মকুমাৰ হ'ব পাৰো, কিন্তু তন্ত্ৰ মন্ত্ৰ এতিয়াও এৰি দিয়া নাই দে নিজৰ বুলি। এনেকুৱা এটা মন্ত্ৰ মাৰিম নহয়, ময়ো মাৰিম। এই দল ওম শান্তি। মই আজি ব্ৰহ্মকুমাৰ, মই আজি মুক্ত, মোৰ কোনো খং নাই, মোৰ কোনো খং নাই, মোৰ কোনো ৰাগ নাই, মই কাঞ্চন ব্ৰহ্মকুমাৰ। আমলে দুটা মনলে হ'ব, উলিয়াই লগে। দুটা নহয় চাৰিটা। আৰু দুটা কাৰ কাৰণে? মোৰ তোমাৰ কাৰণে কণীৰ বাকলিটো আছে নহয়। বাকলি খা। আচ্ছা নিদিয়ে? নিদো। হেতা দেখছি কেৰাহী। নিপি পেলাম। এ ভণ্টি, এই সেইবিলাক তাৰ কথা বাদ দেচোন। অ বাই, তই এইফালে আহ। কওকচোন। হেৰি, এই যে তোক যে এইবিলাক যে লাগে যে, কিহৰ কাৰণে লাগে বাৰু? মই আন্ধনি কৰিম। ৰান্ধনী ক'ত কৰিবি?
স্কুলত যে মধাম বুজম এইবাৰ আকৌ তাৰ মধ্যাহ্ন ভোজন কৰিবলৈ মন গ'ল মই নকওঁ ল'ৰা ছোৱালীয়ে কৰিব মই বনাই দিছো আচ্ছা তই যে হেতাই কেৰাহী এইবিলাক বিচাৰি আছ মোৰ হিচাপত দেখোন সেইবিলাক দেখোন তোৰ দোকানতে থাকিব লাগে অ'। এই কথাটো মাথাটো মোৰ মোৰ মোলে কিয় নাহিছে পাগলটো এইটো মাথাটো ইউজ কৰিছে তাৰ সজুৱাইছে আকৌ তোৰটো বাদ দে এই ঠাৰিখিনি সৰিয়হৰ লগত ভাজিম দেই ইমান দাম হৈছে মোৰ লগত নাইনচাফি হৈছে ছাৰ কি নাইনচাফি হৈছে আপোনাৰো আপুনি জোৰ জবৰদস্তি মোক উঠাই আনিছে মই এতিয়া বহিম ক'ত আৰে থানাত বহিবলৈ টেবুল চকীৰ অভাৱ আছে নেকি এখন বেদখলকাৰী কব্জাত আছে আজি সুন্দৰ নাহে তাতে বহক হৈ যাওক কালিলৈ যদি আহে মোক আকৌ উঠাই দিব এয়াই মোৰ ইজ্জত ছাৰ এখন থানা হাবিলদাৰ মোৰ ইজ্জত মাটিৰ লগত মিলাই দিলে আপুনি এই যাবলৈ নাই আপুনি তেতিয়াহ'লে সেইখনতে বহি দিম দিয়ক থেংক ইউ আহি আছো কিয় হাঁহি আছে কি হ'ল বৰ দেখোন উস্তাদি মাৰি গৈছিল প্ৰাইভেট থানা খুলিম এখন থানাত ভৰি নিদিওঁ চব কাম ঘৰৰ পৰাই কৰিম এতিয়া কি হ'ল বা এতিয়া ইয়াত থাকি কৰিম বুলি ভাবিছো তোৰ কি আপত্তি নাই আপত্তি একো নাই সেইকাৰণে মানুহে মৰপুতনি মাৰিব নালাগে আৰু ইউ য়েছ ৰিপ্লাই ভাল পাইছো আই এম দা কে আই এম দা হাবিলদাৰ ইন দিছ থানা আই এম দা মষ্ট সিনিয়ৰ মষ্ট পাৰ্চন আৰ ইউ ইনচাল্টিং মি ইমান দাঁত নাখায় নেকি তোতকে ডাঙৰ যে সেইকাৰণে ডাঙৰ দাঁতো খুৱাই গৈছে এই কেইটা ইউ হোৱাট হেপেন অ'বা এইবিলাক লৈ পেলাই ক'ত সোমোৱা মই আলহী খাবলৈ যাওঁ এই টেক্সি কেইটা আহিলো গৃহস্থই যদি সময়মতে খোৱা বোৱা নিদিয়ে নিজে ভাত নিজে বহাই দিব নিজৰ খোৱা জেগা নিজে লৈছা আৰু নিজে লৈছো দুমনি কৰিছো আচল কথাটো কো স্কুললৈ যাওঁ কি কৰবা নতুন চাকৰি জন্মাইছো এই মিষ্টাৰ ধাবাগৰ এইটো কি ড্ৰেছ কেইটা মোৰ দুখৰ কথা কাক কোনাই সুধিব দুখ লাগে ৰাকেশ ৰাকেশ ছাৰ কৈছো ছাৰ দেখিলে কৈছো ছাৰ আহি আছো কি হলো ইয়াৰ জানো আই অ'বা এইবিলাক লৈ পেলাই ক'ত সোমোৱা মই আলহী খাবলৈ যাওঁ এই টেক্সি কেইটা আহিলো গৃহস্থই যদি সময়মতে খোৱা বোৱা নিদিয়ে নিজে ভাত নিজে বহাই দিব নিজৰ খোৱা জেগা নিজে লৈছা আৰু নিজে লৈছো দুমনি কৰিছো আচল কথাটো কো স্কুললৈ যাওঁ কি কৰবা নতুন চাকৰি জন্মাইছো চাকৰি ৰান্ধনী ৰান্ধনী চাকৰি পালি দিনত যে ল'ৰা ছোৱালীবিলাকক ভাতটো খুৱাই অ এতিয়া ভাতটো মই বনাই সিহঁতেও খাব ময়ো খাম ব্ৰেইনটো ঠিকে আছেতো ঠিকে আছে কোমল মই কৈছো জোঁৱাই ৰান্ধনী হৈ গ'ল কি কলি মোহন ৰান্ধনী হৈ গ'ল আহিছো যা পাগলে হ'ল নেকি যি কৰা কৰি থাক পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ নদীদ্বীপ নদীদ্বীপটোৰ নাম কি
আৰু সেই নদী দ্বীপটো ক'ত অৱস্থিত পাৰিবানে কোনোবাই ক'ব পাৰিবানে পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ নদী দ্বীপটো কি আৰু সেই নদী দ্বীপটো ক'ত অৱস্থিত পাৰিবা তোমালোকে মই কৈছো শুনা পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হৈছে মাজুলী আৰু সেই মাজুলী ক'ত অৱস্থিত অসমৰে ব্ৰহ্মপুত্ৰত তোমালোকে জানানে বনৰীয়া জন্তু কাক বোলে আৰু ঘৰচীয়া জন্তু কাক বোলে তোমালোকে মোক 5টা বনৰীয়া জন্তু আৰু 5টা ঘৰচীয়া জন্তুৰ নাম ক'ব পাৰিবানে নোৱাৰা পাৰিবানে কোনে পাৰিবা থিয় হোৱা মই পাৰিম কোৱা ঘৰচীয়া জন্তু কাক বোলে জানানে যিবিলাক জন্তুক আমি ঘৰত প্ৰতিপালন কৰোঁ যিবিলাক জন্তুক আমি ঘৰত পোহপাল কৰোঁ এইবিলাক জন্তুক ঘৰচীয়া জন্তু বুলি কোৱা হয় আৰু যিবিলাক জন্তু জংঘলত থাকে এইবিলাক জন্তুক আমি বনৰীয়া জন্তু বুলি কওঁ জংঘলত থকাবোৰ জংঘলত থকাবিলাকক বনৰীয়া জন্তু বুলি কোৱা হয় 5টা বনৰীয়া জন্তুৰ নাম ক'ব পাৰিবানে 5টা বনৰীয়া জন্তু হৈছে বাঘ সিংহ ভালুক শিয়াল আৰু হৰিণা হয়নে নহয় মই কোৱা কথাখিনি তোমালোকে মনত ৰাখিবা হৈছে ফুল বন্ডিং হে সাহেব নমস্কাৰ মই আহি গৈছো তোমালোকৰ চিন্তা নাছে মই বনাই যাম তোমালোকে খাই যাবা তই আহি গৈছ মানে কোন তই মই ৰান্ধনি চা ৰান্ধনি কিহৰ ৰান্ধনি স্কুলতে দুপৰীয়া আহাৰটো খোৱা পাকঘৰ দেখা দিব লাগে ওলা পাকতো দেখাই দিয়ক ওলা ইয়াৰ পৰা পাকতো ওলা দেখাই দিয়ক আহি পেলাই দেখাই দিয়কচোন ওলা ওলা কিহৰ পাৰ্মিশ্যন লাগে তোক ছাৰ ইয়াক বোলে মধ্যাহ্ন ভোজন বনাবলৈ পাৰ্মিশ্যন উলিয়াই দিব লাগে হয় ছাৰ দিয়ক দিয়াকে মোকে দিয়ক কি এনজিঅ'ক দিয়া আৰু তোক দিয়া একেই কথা ঐ আমি ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিব নোৱাৰো বুজিছ এই ঠেলা ওলা বুলি কৈছো নহয় পাকতো ওলাই দেখাই যা দিয়ক বুলি কৈছো নহয় কিয় ঠেলা ওলাই যা কি হৈছে ছাৰ কি হৈছে তাকছে কিবা ভাল কাম এটা কাৰণে আহিছো চাই কেনে খেদাই দিছে ভাল কাম কৰিবলৈ আহিছ কি ভাল কাম কৰিবলৈ আহিছ তই কি ভাল কাম কৰিবলৈ আহিছ এই ল'ৰা ছোৱালী যে দিনৰ ভাতটো খোৱাত আজিৰ পৰা মানে দিনৰ ভাতটো মই বনাম বুলি ভাবিছো ভাত ভাত দালি চব্জি চাটনি এখন আলু ভাজি বেঙেনা হ'ব তই মোক লিষ্ট দিব নালাগে এইবিলাকৰ কাৰণে আমাৰ ৰান্ধনি আছে নহয় তাক খেদি দিয়ক মোক সোমাই লওক ই ছাৰ ইয়াক এতিয়াই গতি উলিয়াই দিছো উলিয়াই দিয়ক ওলা বুলি কৈছো নহয় সত্যই দোকান কৰিছে ছাৰ ইয়াক একদম গেটৰ বাহিৰ কৰি দিয়ক একদম উলিয়াই দিয়ক বোলা তোমালোক ভিতৰলৈ বোলা পালি নহয় কি লিখিব লাগিব লিখ হ'ব ক'ত যাও ইয়াতে লিখ এয়া কাগজ ল আৰে তই তলত কিয় বহিলি ছাৰ আমি ব্ৰহ্মকুমাৰ যে আমি একো চকীত বহিব নাপায় বল এইটো তোৰ বল নহয় ছাৰ মোৰ এটা দুখৰ কথা কাক কম কোনে শুনিব ঐ উঠচোন উঠ পাগলা কৰি আছ কিয়? বহ। লিখ এইটো দিয়ক এই নেতাও নেৰাখে লগত ল এইটো ল বল বল এইখন মোৰ নিজৰ থানা মই সোমাব নালাগিছে আপুনি নিজে আহো দিয়ক মই ল'ৰা ছোৱালীক কিবা এটা বনাই খুৱাম বুলি ভাবিছো মোক হলে নিদিছে দিছ ইজ বেয়া কথা ছাৰ ভাত এসাঁজ খোৱাটো বেয়া কথা নহয় কিন্তু ভাতৰ নামত বিষ খোৱাটোহে বেয়া কথা কিবা এটা ব্যৱস্থা মই কৰিব লাগিব ছাৰ আয়ু তেওঁহে ব্যৱস্থা কৰে এই স্কুলৰ মন্ত্ৰীজনক ক'ত লগ পাম মোক শিক্ষামন্ত্ৰী কিবা এটা আলোচনা কৰিম আলোচনা কৰে বোলে ঐ